গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু ব্লগটো ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। আৰু ৰাতিপুৱা নহয় 9-10 মানে বাজিলে আৰু ক'ব গ'লে। আৰু আজি 8 ফেব্ৰুৱাৰী, তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু আমাৰ এইফালে বতৰটো খুব বেয়া মানে কালি পৰহিৰ পৰা অলপ ডাৱৰীয়া আৰু অলপ চলপ বৰষুণো পেলাইছে। ইমান ডাঙৰকৈ নহয়, কিন্তু এতিয়া যে যিটো দিব চাগে বিৰাট ডাঙৰ বৰষুণ দিব নেকি দেখাই আছে। চব বতৰটো চব কেনেকুৱা সেমেকা কৰি পেলালে, মানে একেবাৰে ডাৱৰীয়া খোলা কৰি পেলালে। দেখাই আছোঁ ৰ'ব ভিতৰত। দোকানত এতিয়া মই অকলে আছোঁ বৰ্তমান, কোনো নাই মানে। মাহঁত গ'ল চাপৰিলে, সৰিয়হ মাৰি আছোঁ যিহেতু গম পাইছে আপোনালোকে। আৰু ভণ্টি ভাইটি গ'ল স্কুললৈ, আৰু মইহে অকলে আছোঁ ধাবাত। তো আমনি লাগিছে যিহেতু বাহিৰত ওলাই আহিছোঁ অকণমান। আৰু মোৰ বাৰু গাটো ভাল নহয় এইকেইদিন, যিহেতু বতৰ সলনি হৈছে গম পাইছেই লাহে আৰু চৰ্দি কাহ এনেকৈ লাগি আছে। কালি পৰহি এইকেইদিন বেছি হৈ আছিলে বাৰু, আজি অলপ কমিছে। কিন্তু আজি আকৌ ঠাণ্ডা সোমাই কিনে বেমাৰ নোলালেহে ৰক্ষা। আৰু বতৰটো বেয়া কৰি আহিছে যিহেতু, তো সেয়াই অকলেনো কিনো কৰিম, সেইকাৰণে ব্লগটোকে বনাই আছোঁ। আৰু মানুহজন গৈছে যেতিয়া প্ৰায় 1-2 ঘণ্টামান লাগিবই বজাৰ কৰোঁতে, তো সিমানটো টাইমত অকলে থাকিব লাগিব। আৰু লগ এটা হ'লে ভাল হয় কথা চথা পাতিবলৈ, আৰু মোবাইলটোনো কিমান চামনো, আৰু সেইটো কাৰণে ব্লগটোকে বনাই আছোঁ। তেন্তে ভিতৰলৈকে যাওঁ, বতাহ মাৰি আছে, ঠাণ্ডা সোমাব নহ'লে ভিতৰলৈকে যাওঁ। লাইনটো আছেনে নাই চাওঁ ৰ'ব। আমাৰ ইয়াত আকৌ অলপমান বতাহ বৰষুণ দিলেই মানে লাইনটো কাটিয়ে দিয়ে, নাথাকেই তাৰমানে। চাই লওঁ লাইনটো আছেনে নাই। আছে, আজি কটা নাই। মানে কি হয়, অলপমান বৰষুণ দিলে লাইনটো কাটি দিয়ে। তো 1-2 ঘণ্টা, কেতিয়াবাতো 2-3 দিনলৈকে লাইনে নাহে, সেইকাৰণে বৰ প্ৰব্লেম হয়। মই বেক কেমেৰা কৰি দেখাই দিছোঁ আপোনালোকক। ইমানেই বতৰটো কোলা কৰি আনিছে, হয়তো দবাপিটা বৰষুণো দিব পাৰে, ঠিকনা নাই। আৰু দেখিছেনে এয়া, আৰু মানুহজনো ৰৈ আছে বজাৰ কৰিবলৈ যাব। এনেইতো যোৰহাট ফালে বৰষুণ দিয়ে আছিলে বাৰু এইকেইদিন, তেজপুৰ যোৰহাট ফালে। কিন্তু আমাৰ এইখিনি কমাৰগাঁৱত বৰষুণ দিয়া নাছিলে, দিছে যদিও খুব কম, ইমান বৰষুণ নাই। কিন্তু আজি চাগে বিৰাট ডাঙৰ বৰষুণ দিব, দেখিছেনে একেবাৰে কোলা কৰি আছে। ধনিয়াৰ পৰা মানে বতৰটো এনেকৈয়ে আছে। আৰু বৰষুণ বাৰু পেলোৱা নাই, ৰাতিপুৱা পেলাইছিলে অলপ চলপ, এতিয়া আকৌ পেলাব। দেখিছে বতৰটো ডাৱৰীয়া, পূৰা বতাহ মাৰিছে দেখিছেনে, গছবিলাক কিমান লৰি আছে স্পীডত। পূৰা স্পীডত মানে বতাহ মানে ভালকৈ আহিছে, আৰু পূৰা গছবিলাক লৰিছে। অকণ বতাহটো কমিছে, বতাহবিলাক গছ গছনিবিলাক পূৰা একদম লৰি আছিলে। বতাহ বলিছে, পূৰা ঠাণ্ডা পেলাই দিছে আকৌ বুলি ক'ব গ'লে। যিহেতু গৰম দিন পাইছেহি, আৰু বতৰ সলনি হৈছেই লাহে কম আন্ধাৰ। মানুহজন গ'ল, এতিয়া গাড়ী পালে। এতিয়া বৰ্তমান মই অকলে আছোঁ। ৰাস্তাৰ পদূলি তিতি আছে চব, এতিয়া অলপকৈ বৰষুণ যাক পেলালে, তাৰপিছত আকৌ দিয়ে নেকি ঠিকনা নাই, মানে মিহিকৈ পৰিয়ে আছে। এতিয়া আমি বজাৰ কৰিবলৈ গৈ আছোঁ। আৰু বৰষুণো দি আছে মিহিকৈ, আৰু বেছি ডাঙৰ অলপকৈ দি আছে। তাৰপিছতে এতিয়া 3-4 মানে বাজিলে আৰু ওলাই আহিছোঁ বজাৰ কৰিবলৈ। চাই থাকিব। কৰি আহিলোঁ, কাপোৰ এযোৰ ল'লোঁ। ঘৰত গৈ মই আপোনালোকক দেখাম। আৰু বাকী ঢেৰ বেলেগ কিবাকিবি বজাৰ কৰিব লগা আছিলে, কিন্তু পইচা চৰ্ট মাৰিলে কাৰণে বেলেগ বজাৰ নকৰিলোঁ। আৰু তো চাই থাকিব, এতিয়া ঘৰলৈ গৈছোঁ খোজকাঢ়ি গাড়ী পোৱা নাই যিহেতু। সেই গাইছ, আৰু মই বজাৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। কাপোৰযোৰ মানে মই পাটৰ কাপোৰ এযোৰ আনিলোঁ। চব গাইছ কেনেকুৱা লাগিছে, কালাৰটো ইয়াতো বেলেগ দেখিছে, কিন্তু ৰিয়েলত কালাৰটো বহুত ধুনীয়া। আৰু এইটো হ'ল অলপ নেভি ব্লু, মানে নেভি ব্লু কালাৰ, মানে ডাঠ নীলা কালাৰ। এইটো মোবাইলত কিবা বেলেগ কালাৰ দেখিছে, কিন্তু মোবাইলত দেখা কালাৰটো একদমেই ভাল নহয়। আৰু যিটো ৰিয়েলৰ কালাৰ, এইটো একদমেই ধুনীয়া কালাৰ। মই আপোনালোকক ফটো মাৰি যেতিয়া দেখাম পিন্ধিলে, তেতিয়া গম পাব। মানে কি হয়, কেমেৰাত কালাৰটো বেলেগ উঠিছে, কিন্তু ৰিয়েলত কালাৰটো ইমানেই ধুনীয়া কি ক'ম। এযোৰ আনিলোঁ, বেছি দামী নহয় বাৰু, মিক্স পাটৰ হয়। এতিয়া আমি সৰিয়হ তুলিবলৈ গৈ আছোঁ, মানে তুলি থৈছে, আজি সৰিয়হ লাষ্ট
খেতি উঠা বুলি কৈছোৱেচোন, তালৈ গম পায়ে। তো সেয়া আনিবলৈ গৈ আছোঁ। এই হাতত পানী ফুলেও পানী গৈ আছোঁ। মা আহি থাকিব আৰু এইকেইটা এইফালে বৰমা পূৰা সৰিয়হ মাৰিম আৰু শাক পাচলি ছিঙিম। এয়া কুঁৱলী পৰিয়ে আছে। তাৰপিছতে এইখিনি মাৰা হ'ল সৰিয়হ, এই জুই যে জ্বলি আছে সেইখিনিতো মাৰা হ'ল, জাপৰখিনি জ্বলাই দিছে। আৰু আজি বেছিকণ নাই বাৰু, এইখিনি আছে দেখিছেনে, দমাই থৈছে অলপ অলপকৈ, সেইখিনি আজি মাৰিব লাগিব। এতিয়া আমি গৈ আছোঁ শাকৰ তলিলৈ, অকণমান আলু পিঁয়াজ গাজৰ চাজৰ খান্দিম। এয়া অলপ ৰ'দ দিয়ালৈকে আমি শাক পাচলি ছিগি লওঁ, খান্দি লওঁ। সেইখিনি ৰ'দ দিলে মানে নিয়ৰখিনি যোৱাৰ পিছত মাৰিব লাগিব। এতিয়া শাক পাৰি পালোহি লাহে লাহে, কুঁৱলী পৰি আছে। 7টা বাজিলে যদিও কুঁৱলী পৰি আছে, বতৰটো সেমেকা। আৰু শাকৰ বাৰীত সোমাইছে মাহঁতি। আৰু এইফালে বন্ধাকবি আছে, বন্ধাকবিটো ডাঙৰ হোৱা নাই বাৰু। এয়া এতিয়া আলু খান্দিছোঁ, এই আলু ডাঙৰ ডাঙৰ সেইটো খাচী আলু। আলু খান্দিবলৈ ইচ্ছা ধাবা বন্ধ কৰিলোঁ আমাৰ। তুমি কৈ দিয়া। আজি আমাৰ ধাবাখন বন্ধ, মানে বেছি টাইম বন্ধ নহয়, 2-3টামান বজালৈকে বন্ধ থাকিব। ওচৰৰ ধাবা লগৰে ল'ৰা এটা এক্সিডেণ্ট হৈ ঢুকালে, তাৰ কাৰণে ধাবাখন বন্ধ থাকিব। 3টামান বজাত খুলিম চাগে। বোলো এনেই থকা সলনি তাকে খেতিলৈ আহিলোঁ, আলু অলপ লগাইছিলোঁ, এই আলুখিনি মানে অলপ খান্দিবলৈ আহিলোঁ। এইখিনিও আলু আছে, সেইখিনিও আলু দেখা, এইখিনি ইমান ভাল নহ'ল, আমি ৰোৱা ইমান নাজানো। সেইখিনিতো আলু আছে, পাপাই সৰিয়হ ঘালি আছে, আৰু আলুৱে ডাঙৰ ডাঙৰ হৈছে প্ৰায়। এতিয়া আলু খান্দি হৈ গ'ল, বেছি নাখান্দিলোঁ, 9 পাতিমান খান্দিলোঁ। আৰু বাকীখিনি গছ নাই মৰা বাৰু, ওলাব আৰু 6-7 কুইণ্টেলমান আলু ওলাব লাগে। আৰু এতিয়া 2 বস্তা ওলালে, 2 বস্তা নহয়গৈ আৰু 1.5 বস্তা ওলালে। আৰু আলু এবাৰ ভাল হৈছে, ধুনীয়াকৈ গৈছে আলুখিনি। আৰু মটৰ ছিগিবলৈ আহিছোঁ এতিয়া, দেখিছেনে গোটেইখিনি দোন বন, এইখিনি তাৰ মাজে মাজে মটৰ আছে, মূলা আছে, গাজৰ আছে, লফা আছে, পালেং আছে, এইবিলাক ঢেৰ শাক আছে। মই শাকৰ নাম ইমানবিলাক নাজানো। আৰু আলু খানি ভাগৰ লাগিলে, বিলাহী সৰু সৰু দেখিছেনে লাগিছে, শহাপহু ওলাই ৰাতি হ'লে, গোটেই মটৰৰ পৰা খাই পেলাই। এতিয়া সৰিয়হ তুলি আছে, সৰিয়হ মাৰি আছে ট্ৰেক্টৰে, পাপাই মাৰি আছে সৰিয়হ। আজি লাষ্ট খেতি উঠা কৈছোঁৱেই, মৰণা মাৰা আগতেই চেম তেনেকৈয়ে মাৰে, উখন দিব, তাৰপিছত সৰিয়হখিনি বিচিব, মানে জাৰিব লাগিব, জাৰিব নালাগে, এনেকৈ ডলা দি হেৰি কৰি দিলে হয়, দেখাই থাকিম বাৰু এনেকৈ কি কৰে। চবৰে একলগ কৰি গোটালোঁ, সৰুৱাত অকণ থাকে, এনেকৈ গোটালোঁ। ভিডিঅ' কৰা নহ'ল, খালি সময় যিহেতু বহুত কম, সেইকাৰণে পটাপট মৰণা মাৰি পেলাই। বতৰ এয়া দেখিছোঁ একে সেমেকা, বৰষুণ দি দিবও পাৰে, ক'ব নোৱাৰি। এতিয়া এয়া সৰিয়হখিনি চফা কৰা হৈ আছে। এইখিনি প্ৰথমতে বাকলিখিনি চালিলোঁ, এইখিনি চাইডে চাইডেখিনি গোটেইখিনি মিলি আমি এতিয়া আকৌ চালিছে, অকল সৰিয়হটো পেলাইছে। এইটো বগা বগা যে পৰিছে বাকলিটো, এই বাকলিটো এতিয়া আমি বিচি দিম, বিচি দিলে মানে বাকলিটো চাফা হৈ যাব। দেখিছেনে বাও মাৰিছে, এইটো বাও মৰা বুলি কয়, দেখিছে চাফা হৈ গ'ল। এই কষ্ট আছে, এয়া তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু আজিলৈ বাই বাই।